পূৰ্ব ইউৰোপৰ দেশ ইউক্ৰেইনক বোলা হয় সন্তান জন্ম দিয়াৰ কাৰখানা। কাৰণ এই দেশত আপুনি টকাৰ বিনিময়ত সন্তান কিনিব পাৰিব। সন্তান জন্ম দিয়াটো ইউক্ৰেইনৰ এটি লাভজনক ব্যৱসায় হিচাপে পৰিগণিত হৈছে। ইউক্ৰেইনৰ এটি আজৱ গজৱ ৰহস্যলৈ আপোনালোকক টুডেজ ৰিয়েলিটি এছামিছৰ অন্য এটি এপিচডলৈ স্বাগতম। সন্তান জন্ম দিয়াৰ বাবে এতিয়া বিভিন্ন দেশৰ মানুহৰ পচন্দৰ ঠাই হৈছে ইউক্ৰেইন। মূলতঃ যিসমূহ দম্পতী সন্তান জন্ম দিয়াৰ বাবে অসমৰ্থ সেইসকলে এই দেশত গৰ্ভভাড়াত লৈ সন্তান জন্ম দিব পাৰে। কিন্তু তাৰ বাবে আপুনি মানিব লাগিব কেইটামান চৰ্ত আৰু দিব লাগিব বিপুল পৰিমাণৰ টকা। গৰ্ভভাড়া কৰি সন্তান জন্ম দিয়া পদ্ধতিটোৰ নাম হৈছে সাৰগেচি। এই পদ্ধতিত সন্তান জন্ম দিবলৈ আপুনি ন্যূনতম 25,000 পৰা 70,000 ইউৰো খৰচ কৰিব লাগিব। গ্ৰাহকে নিজৰ পচন্দ অনুযায়ী ল'ৰা বা ছোৱালী সন্তানৰ বাবে বাৰ বাৰ চেষ্টা কৰিব পাৰে। তাৰ বাবে দিব লাগিব অত্যাধিক মাচুল। কেৱল টকাৰ বিনিময়তে সন্তান লাভ কৰিব নোৱাৰে, তাৰ বাবে মানিব লাগিব সাৰগেচিৰ বাবে বান্ধি দিয়া ইউক্ৰেইন চৰকাৰৰ কিছু নীতি নিয়ম। দম্পতীসকলে তেওঁলোকৰ সন্তান জন্ম অসমৰ্থতাৰ বাবে উচিত নথিপত্ৰ দাখিল কৰিব লাগিব। আইনে সেই তথ্যৰ সত্যতা প্ৰমাণ কৰাৰ পিছতহে গৰ্ভভাড়াত দিব। সমকামী দম্পতীক এই পদ্ধতি অনুযায়ী সন্তান জন্মৰ বাবে গৰ্ভভাড়াত দিয়া নহয়। গৰ্ভভাড়াত দিয়াৰ ফলত প্ৰতি বছৰে বিদেশী দম্পতীৰ 25,000 পৰা 30,000লৈ সন্তান জন্ম হয় ইউক্ৰেইনত। এই সন্তানৰ 1/3 চীনৰ নাগৰিক। আমেৰিকা, ইংলেণ্ড আদি দেশৰ দম্পতীয়েও ইউক্ৰেইনত গৰ্ভভাড়াত লৈ জন্ম দিয়ে সন্তান। গৰ্ভভাড়াত দিয়া মহিলাসকলৰ স্বাস্থ্য অৱস্থাক লৈ বিভিন্ন সংগঠনে প্ৰশ্ন তুলিছে। তেওঁলোকে দাবী কৰিছে যে মহিলাসকলে তেওঁলোকৰ প্ৰাপ্য ধনখিনি নাপায়। মাচুলৰ বেছি অংশই লাভ কৰে হস্পিটেল কৰ্তৃপক্ষ আৰু এজেঞ্চিবিলাকে। বিশ্বৰ বিভিন্ন দেশে সাৰগেচি পদ্ধতিৰে সন্তান জন্ম দিয়ে যদিও ইউক্ৰেইন পৃথিৱীৰ ভিতৰত 1 নম্বৰ। ভাৰত, থাইলেণ্ডৰ দৰে দেশবোৰত বিদেশীৰ বাবে সাৰগেচি পদ্ধতিৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰাৰ বাবেই ইউক্ৰেইনৰ ভাগ্য খোল খাইছে। ইয়াৰ আগতে গৰ্ভভাড়াত লৈ জন্ম দিয়াৰ হটস্পট আছিল ভাৰত। কিন্তু ভাৰতত নিষেধাজ্ঞা জাৰি কৰাৰ বাবে এই বজাৰ এতিয়া ইউক্ৰেইনৰ দখলত। ভিডিঅ'টি কেনে লাগিল জনাব। আগলৈ এনেধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব।